জুবিনদাৰ সপোনৰ চিনেমাখন চাই যে সকলোৱে দুখ মনে ওলাই আহিব লাগিব হলৰ পৰা সেইটো কোনেও ভবা নাছিল। আজি পোহৰ কি ক'ম আৰু ভাই মানে লাষ্ট টাইমত মই নিজে কান্দি দিছোঁ। সপোন ভৰা গানে জাষ্ট এইমাত্ৰ জুবিনদাৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালেৰ ফাৰ্ষ্ট শ্ব' আমাৰ ইয়াত শেষ হ'ল। তো আমি ফাৰ্ষ্ট ডেৰ টিকট নাপালোঁ, একেবাৰে নাই টিকট, মানে সকলো বুকিং হৈ আছে। জুবিনদাৰ কাৰণে এবাৰ আহিছোঁ মানে ফাৰ্ষ্ট ডে হিচাপে। আছে মোৰ লগত ৰাহুল দাই জাষ্ট চিনেমাখন চাই ওলাই আহি বিশ্বাস কৰিব পৰা নাই জুবিন দা আজি আমাৰ মাজত নাই। চিনেমাখন সকলোৱে চাওক, যিহেতু জুবিন দাৰ সপোন আছিল এটা, যে অসমীয়া চিনেমা যিহেতু জুবিন দাই ইমান কষ্ট কৰি বনাইছে, সকলোৱে হলত আহি চাওক। আৰু এটাই কথাই ক'ম যে চিনেমাখন সকলোৱে চোৱা, আৰু এইটো পাহৰি নাযাব যে জুবিন দাই এতিয়ালৈকে নাই পোৱা নাই। মোৰ মন হয় পাথৰ খুন্দি